সো গুড ইভিনিং গাইজ, কি খবৰ? অসমত আহিলোঁ। ৰাতি এতিয়া কেইটা বাজিছে? 11টামান বাজিব হৈছে। লাইভ অহা নাই, 4 মিনিট আছে। চ' ব্লগটো আপোনাৰ কালি পাব। চ' এডিটিঙত বহিছোঁ, মোৰ গান ফুলামগৈ গামোচাৰ ভিডিঅ' এডিটিং অতি সোনকালে আপোনালোকৰ মাজত ওলাই দিম গানটো। এইপিনে আছে আমাৰ মোৰ হিৰো প্ৰীতম পাঠক, আৰু এজন আছে মোৰ জিতুল ভাইটি, কাম এডিটৰ, কাম কেমেৰামেন, কাম কোৰিঅ'গ্ৰাফাৰ। আৰু এইপিনে আহি আছে, একচুৱেলি মোৰ ঘৰতে চলি আছে এডিটিঙৰ কাম। এয়া আহিছে আমাৰ মোৰ কেমেৰামেন কৌশিক। ইয়াৰো এখন কিবাখন আহি আছে, কি আহি আছে সি পিছকে ক'ব। ছাছপেন্সত ৰাখিছে। আৰু মোৰ গান চন্দ্ৰমা হোটেল গানটো শুনিব, গানটো ভাল হ'ব বুলি চবেই কৈছে। চ' লগ পাম অলপ পিছত। ৱেলকাম বেক। পুৱা ৰাতি 2টা বাজিছে, আমি আছোঁ মোৰ ৰুমত আছোঁ। একচুৱেলি ভিডিঅ' ফুলামগৈ গামোচাৰ ভিডিঅ' এডিটিং চলি আছে, কিন্তু বেকড্ৰপক চাওক, আমি চাহৰ পাৰ্টি। এইটো আমাৰ প্ৰীতম, কৌশিক, আৰু আমাৰ বেলেগৰ নাম ওলাব হৈছিলে জিতুল। আৰু এইপিনে মোৰ স্কুলকো ফুলি অৱস্থা নাই, কিন্তু কৰিব লাগিব আপোনালোকক মনোৰঞ্জন দিবৰ বাবে অলপ কষ্ট কৰিছোঁ, যাতে গানটো ভিডিঅ'টো ভাল পায় সকলোৱে। চ' এইটো চাইডতে মই মোৰ ভণ্টি আস্থাক উইচ কৰিছোঁ। তাইৰ বাৰ্থডে হৈ গ'ল 29 এপ্ৰিলত। চ' হেপী বাৰ্থডে আস্থা। চ' গড ব্লেছ ইউ। মানডে পাৰ্টি লাগিব, কেক কাটিম আমি, আৰু চিকেন লাগিব কিন্তু দেই। চ' এনি ফিলিংছ এবাউট দিছ নাইটত থাকি কেনেকুৱা লাগিছে তোমালোক? ভাল লাগিছে, একদম পুৰা ভাস্কৰে ব্যৱস্থা কৰি দিছে, বিচনা চাহো দি দিছে। পিছে চাহ অলপ কম হয়, চিনি কম হ'বলৈ কমপ্লেইন দিছে, বাট পেটটো চাওকচোন এখেতৰ, জিম যোৱা পেট বুলি চাওকচোন। তই পেটটো খালে কি দিছ? খাকলি কি বস্তু? এইটো আমাৰ একেবাৰে মানে কি বুলি ক'ম এতিয়া, মানে নিশাচৰ আমি মানে। আৰু আমাৰ এইটো অ' জান কি কৰিছা? আৰু আমাৰ এই ল'ৰাজন চুপাৰ ষ্টাৰ, বহুত ধুনীয়া গীত গায়, বহুত ধুনীয়া কণ্ঠ পাইছে। আমি এৱাৰ্ডটো ক'ব নালাগে, অলৰাউণ্ডাৰ, একদম অলৰাউণ্ডাৰ, ওৱান অফ মাই বেষ্টেষ্ট বাৰ্ডিজ। মোৰ হাৰামি এইটো আজি মোৰ কাৰণে টোপনি ক্ষতি কৰিছে। চ' থেংক ইউ ভেৰি মাছ টু অল অফ ইউ। আৰু সোণাপুৰত এজন আছে, তেখেতক কষ্ট কৰিব দিছোঁ। নাই, আমি গোটেইকেইটাই কৰিছোঁ, কষ্ট কৰিছোঁ। সি কিয় ভালে থাকিব ন? চ' লগ পাম, কেতিয়া লগ পাম গম নাপাম, ৰাতিপুৱা হৈ যাব পাৰে। চ' ৰাতিপুৱা চাগে মোৰ ব্লগটো এণ্ড হ'ব মেবি। চ' শুভৰাত্ৰি নিদিওঁ, আপোনালোকে হওক। গুড মৰ্ণিং গাইজ। ৰাতিপুৱা 4টা বাজিব, পোৱা নাই, কিন্তু মই এটা বস্তু দেখাম। আৰামৰ মাত্ৰ হাৰামি শুই আছে। এইটো আমাৰ একেবাৰে দুৰ্বল পৰিচালনা আছে, কিন্তু সেইবিলাক একো নহয়। কাঁহীকে ভাত খাই পেলাই একেবাৰে ভৰিয়ে বেছিকৈ উঠিব খায়। মই ৰাখোঁ একদম পাঠক। চ' গোটেইদিনটো জাগিলোঁ, কেনেকুৱা লাগিল, কেনেকুৱা লাগি আছে? ফিল্ডটো কেনেকুৱা আৰু কাম কৰি আছোঁ, কামটো কমপ্লিট কৰিব লাগে, সেইটো আৰু। কিন্তু এইজনৰ বিলাকে একো কাণ্ড জ্ঞান নাই, নাক বুজাব শুই আছে। আৰু এজন আমাৰ মোৰ কেমেৰামেন কাম কোৰিঅ'গ্ৰাফাৰ, প্ৰথমবাৰ কোৰিঅ'গ্ৰাফী কৰিছে নেকি গানটোত, হয়নে? এক্সপিৰিয়েঞ্চ কেনেকুৱা? এক্সপিৰিয়েঞ্চ কি কৰিব নক'বা আৰু, তামাম এক্সপিৰিয়েঞ্চ। তাৰপিছত কামটো কৰি ভালে লাগিছে। কমপ্লিট কৰিবৰ কাৰণে আমি ৰাতিটো নোখোৱাকৈ আছোঁ। চাওঁ আৰু কিমান টাইম যায়, কিমান কি কৰিব পাৰোঁ। ৰাতিৰ ভিতৰত অকল মানে 3 কাপ লালচাহ খুৱাইছোঁ মই। চ' মই টোপনি ক্ষতি কৰা মানুহ নহয়, বাট নিজৰ গীতটোৰ কাৰণে আপোনালোকক মনোৰঞ্জন দিব বাবে মই টোপনি ক্ষতি কৰিছোঁ লাইফ ফাৰ্ষ্ট টাইম।
চ' আৰু টোপনি ক্ষতি কৰি যাম আৰু নতুন নতুন গীত ওলাই যাম। চ' ব্লগটো মই এতিয়াতে এণ্ড কৰোঁ, কাৰণ চব এতিয়ালৈকে এতিয়া কিন্তু মানে এডিটিং বাকী ভালকৈ হয় নেকি? চ' এণ্ড নকৰোঁ। চ' চিউ যেতিয়া পূৰা আকাশখন পোহৰ হৈ যাব তেতিয়া মই আকৌ আহিম। গান ঠিক আছে, তাৰপিছত আকৌ লগ পাম। ঠিক আছে। গানটো কমপ্লিট কৰাৰ পিছত আকৌ লগ পাম। বাই। চ' গাইজ ৱেলকাম বেক কৰিবলৈ আহিছোঁ, কিন্তু ৱেলকাম বেক নকৰোঁ। ব্লগটো মই চাইন অফ কৰিবলৈ আহিছোঁ, কাৰণ গোটেই ৰাতি হোৱা নাই। একচুৱেলি চকুটুকু ফুলি আছে, মাত্ৰ 5 মিনিট হোৱা গৈছে, আৰু এইপিনে অলপ ঘৰুৱা কামো আছিলে। চ' ঘৰৰ কাম কৰিব লাগে। চ' নেক্সট ব্লগ আমি বেলেগ এটা জেগাত আৰু বেলেগৰ চেনেলত আমি লগ পাম। এইটো আমাৰ মোৰ ভাইটি জিতুল ভাইটিৰ কিবা ধুনীয়া জিতুল ভাইটি এজন ব্লগ আহি আছে, ফুলামকৈ গামোচা বিহাইণ্ড দ্য চিন চাবলৈ নাপাহৰিব। আজি আপলোড কৰিম ব্লগ, তাৰপিছত নেক্সট আৰু এটা নেক্সট আহি আছে। আজি গধূলিৰ পৰা পাব চাগে, মই গম নাপাওঁ। এটা নতুন প্ৰজেক্ট আৰম্ভ হৈ আছে। সেইটো প্ৰজেক্টটো অলপ সুকীয়া আৰু অলপ ছাৰপ্ৰাইজ হয়। চ' লগ পাম। নতুন নতুন আৰ্টিষ্ট আহিব। তাৰপিছত ঠিক আছে, লগ পাম গধূলি। চ' গুড নাইট। গুড নাইট মানে হোৱা নাই, সেইকাৰণে মোৰ টোপনি হৈছে। গুড নাইটটো মাৰিছোঁ। চ' অতি সোনকালে আহিছে ফুলামকৈ গামোচাৰ ভিডিঅ'। চ' লগ পাম গধূলিকৈ। বাই বাই।